ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক এটা পৰিমেয় সংখ্যাৰ সমতুল্য পৰিমেয় সংখ্যা কেনেকৈ নিৰ্ণয় কৰে তাক শিকাম এতিয়া উদাহৰণস্বৰূপে -7/21 লৈছোঁ এটা সেই -7/21 সমতুল্য কেনেকৈ উলিয়াম ভালকৈ চাবা মই কি কৰিছোঁ এইটো ল'ব এইটো হৰ দুটাক একে একে সংখ্যাৰে পূৰণ কৰি চাওঁ পূৰণ কৰি দিলোঁ এইটো -14/, এইটো পাম এইটো 2 × 2 2 × 4 মানে 14/42 এতিয়া সমতুল্য আগতে কৰি চাবা -7/3 21/3 এইটো 21 হ'ব 7 × 3 = 21 3 × 3 3 2 × 6 এটাকে আমি তিনিটা উলিয়াব দিছে তোমালোকে নিজে কৰিবা ভালদৰে চোৱা তো -7/21 সমতুল্য পৰিমেয় -7/21 সমতুল্য পৰিমেয় সংখ্যা হ'ব -14/42 -21/63 এইটো ভালদৰে চাবা কেনেকৈ কৰিছোঁ হৰৰ লগত যি সংখ্যা পূৰণ কৰিব লাগে লবৰ লগতো ছেম সংখ্যা পূৰণ কৰিব লাগে হৰৰ লগত যি সংখ্যা লবৰ লগত একে সংখ্যা নতুন যিটো ভগ্নাংশ পাওঁ সেয়ে হৈছে এটা পূৰ্বটোৰ সমতুল্য পৰিমেয় সংখ্যা